যে ইনকে পঢ়ি আছো কি কামৰ আছি তাকেতো তাতকে এটা কাম কৰো দে কি কামে কালিৰ পৰা আমি বেপাৰ কৰা আৰম্ভ কৰি দিওঁ তইতো ভাল দিয়াহে দিছা পঢ়াতকেতো বেছি ভাল হ'ব এতিয়া আমি যাওঁ যাওঁ কালি পৰা বেপাৰ কৰিম দে এরা গিয়ান দুনিয়া হয় নহে উঠছি ওই ঘুরি যে কিনা পড়বি ওটা আমার পড়া মস্ত জানতো মই বেপাৰ কৰিম দে হ্যাঁ তুমি পড়া টান বুলি গেছি বন্ধু বেছি না হয় নেকি যাতে তো আজি পাই আমার ঘৰত নাঙ্গে রেখা নহয় বলে গুছি যা বেপার করবে মাছৰ কিলো কিমান হে মাছৰ কিলো 100 গাছত গৰু খাদ্যৰে দাম কৈছি হে আপুনি এতিয়া মাছ ৰাখিবনে মাছটো ৰাখিলে দাম কম নহ'ব নেকি দাম কম নহয় কিমান মান দিব 50 টকা মান হৈ দিয়ক 50 টকাত নহয় আগবা চুই যাবা আছে বহুত কি কাৰা বেপাৰী ইয়াৰ কাৰা মই নহয় আপুনিহে কাৰা মাছ ৰাখিব এটা গাঁও ভাল নহয় মাছে নাৰাখে কালি নতুন মাছের বেপারি এসি নিশ্চয় নতুন বেপারি হওয়া লাগবে একটাতে মাছের দাম কিনে আন তুই দিশাও রক মাছের দাম কিনে মাছের দাম 100 টাকা আপনি মাছ কিনে মানুহে নহয় মাছ রাখিব এতিয়া দোকানী মাছো নিকিনে বন্ধুৰ কথা ভুলে হল কেনে পঢ়াই সহজ আছিল তই মাছৰ বেপাৰ কৰা আৰম্ভ কৰি দিলি পঢ়ি কি লাভ হব তই ভুল বকছিয়া পঢ়ি লাভ আছে তই এটা কাম কৰ তই আৰু পঢ়া আৰম্ভ কৰি দি মোক যি দেউতা ঘৰৰ পৰা খেদছি তই মই এটা বুদ্ধি দিয়া শুন তই গুৱাহাটীত যা যাই কিনে এটা ৰুম ল তাতে পঢ়বি যা তই ভাল দিয়াহে দিছে আজি দে তই যা 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 মোৰ কাম যা তুই ভাল দিয়াহে দিছে আজি পৰা এইটো কামে কৰিব লাগিব এতিয়া কাম নাই আমাৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰিব শ্বেয়াৰো কৰিব